Hello, welcome to All-in-One United Tutorial. আমি ইয়াৰ আগৰ ভিডিঅ'ত আমি শিকিছিলোঁ কেনেকৈ অসমীয়া ব্যঞ্জন বৰ্ণৰ শুদ্ধ উচ্চাৰণ কৰি অসমীয়া ভাষা শুদ্ধকৈ ক'ব পাৰি সেইটো শিকিছিলোঁ। আজি আমি শিকিম তাৰে ভিতৰত থকা প্ৰথম বৰ্ণ ঘৰ শুদ্ধ উচ্চাৰণ আমি আগতে শিকিছিলোঁ। আজি ঘ বিশিষ্ট কিছুমান শব্দৰ শুদ্ধ উচ্চাৰণ শিকি অসমীয়া ভাষা শুদ্ধকৈ কোৱাৰ কাৰণে প্ৰয়াস কৰিম। চাব আপোনালোকে মই কেৱল 5টা শব্দ লৈছোঁ। এই 5টা শব্দৰ উচ্চাৰণ শুদ্ধকৈ ক'ব পাৰিলে আমি এই নিয়মটো সকলোবোৰ শব্দৰ ক্ষেত্ৰত ঘ বিশিষ্ট শব্দৰ ক্ষেত্ৰত প্ৰয়োগ কৰিলে আমি অসমীয়া ভাষা শুদ্ধকৈ ক'ব পাৰিম। তাৰে এটা ক্ষুদ্ৰ প্ৰয়াস চাব। প্ৰথম শব্দটো ঘৰ। এইটো শব্দৰ উচ্চাৰণ আমি বহুতেই গড় বুলি কৰা দেখা পাওঁ। এইটো উচ্চাৰণ আচলতে ঘৰ। ডিঙিত অলপ হেঁচা প্ৰয়োগ কৰিব লাগিব। ঠিক সেইদৰে ঘটনা। এই শব্দটোৰ সঠিক উচ্চাৰণ হ'ল ঘটনা, কিন্তু আমি সচৰাচৰ এইটো উচ্চাৰণ ঘটনা বুলি কৰা দেখা পাওঁ। এইটো হ'ল ঘৰ শব্দৰ ভুল উচ্চাৰণ গড়, ঘটনাৰ ভুল উচ্চাৰণ ঘটনা। এইটো শুদ্ধ নহয়। ঠিক সেইদৰে ঘনক শব্দটোৰ ভুল উচ্চাৰণ আমি সাধাৰণতে কৰোঁ গণক, যেটো শুদ্ধ নহয়। ঘৰচীয়া, সেইটোৰ উচ্চাৰণ ঘৰচীয়া বুলি কৰা দেখা পাওঁ। ঘাঁহ, এইটোৰ উচ্চাৰণ গাহ কৰা দেখা পাওঁ। এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক এইটোৱেই জনাব বিচাৰিছোঁ যে কিছুমান অসমীয়া শব্দত থকা ঘটো উচ্চাৰণ গড় দ্বাৰা পৰিৱৰ্তন কৰি ভুলকৈ উচ্চাৰণ কৰা দেখা যায়। সেয়ে ঘৰ যাতে সঠিক উচ্চাৰণ কৰি অসমীয়া ভাষা শুদ্ধকৈ ক'ব পাৰি আৰু লিখিব পাৰি তাৰ কাৰণে আমি প্ৰয়াস কৰিব লাগিব। ইয়াৰ পিছতো মই এনেকুৱা আৰু বাকীবোৰ শব্দৰ শুদ্ধ উচ্চাৰণ কেনেকৈ কৰিব পাৰি তাৰ কাৰণে বেলেগ ভিডিঅ' লৈ আহিম। আজি ইমানেই। Thank you for watching.